আজি আকৌ মানুহজনৰ বোলে বৰকৈ কিবা এটা খাবলৈ মন গৈ আছে। মোক কৈ আছে বোলে কিবা এটা বনোৱা চাহৰ লগত খাবলৈ। তাকে মোৰো ইভিনিং টাইমত প্ৰায় কিবা এটা খাবলৈ মন গৈ থাকে। কিন্তু কি খাবলৈ মন গৈ থাকে মানুহজনে সুধিলেও মই নাজানো আৰু মই নিজেও নাজানো যে মোৰ কি খাবলৈ মন যায়, কিন্তু কিবা এটা খাবলৈ মন গৈ থাকে। মানুহজনক যদি কওঁ কিবা এটা খাবলৈ মন গৈ থাকে বুলি, তেতিয়া তেওঁ কয় কি কিবা এটা নামটো ক'লেহে, নামটো নোকোৱাকৈ মইনো কেনেকৈ কিবা এটা আনো। আপোনালোকৰ বাৰু এনেকুৱা হয়নে কিবা এটা খাবলৈ মন গৈ থাকে কিন্তু কি কিবা এটা খাবলৈ মন গৈ আছে নিজেও নাজানে? ৰ'ব ৰাইজ, মই ইন্ট্ৰডাকশ্যনটো দি লওঁ। মোৰ নাম মৃদুলা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ ৰোলৰ কাৰণে মই পাচলিখিনি কাটি ল'লোঁ। তাৰ পৰা এইফালে আটা মঠি ল'লোঁ। মই আটাৰে বনাম, ময়দা নিদিওঁ। এইফালে মই কেৰাহীখন পাতি ইয়াতে মই অকণমান ৰিফাইন তেল দি লৈছোঁ। ৰিফাইন অলপ দিয়াৰ পাছত মই ইয়াতে অকণমান মিঠাতেল দিম। ৰিফাইন তেলটো যিহেতু ইমান ভাল নহয়, সেইকাৰণে মই অকণমান মিঠাতেলো দিছোঁ। তাৰ পৰা এইফালে পিঁয়াজখিনি দিছোঁ, বিলাহী, গাজৰ দিছোঁ। গাজৰ মোৰ এটাই আছিলে, কেপচিকাম দিছোঁ। তাৰ পৰা এইফালে আদা দীঘলকৈ কাটি লৈছিলোঁ, সেইখিনিও দি দিছোঁ। জলকীয়া এটা দিছোঁ দেই, মানুহজনে জ্বলাটো অকণমান কম খায়। মই কিন্তু জ্বলাটো খাওঁ দেই। তাৰপৰা মই ভালদৰে চব্জিখিনি লৰাই দিছোঁ। লৰাই পিনি মই ইয়াৰ জোখমতে অকণমান নিমখ দিছোঁ। মই যিহেতু আটা মঠোতেও নিমখ দিছিলোঁ, সেইকাৰণে বৰ বেছিকৈ দিয়া নাই। আপোনালোকে নিজৰ জোখমতে দি ল'ব। তাৰ পৰা ইয়াতে মই অকণমান চেজৱান দিম। মানুহজনে যিহেতু চেজৱান দিলে ভাল পায় খায়। তাৰ পৰা মই টমেট' চচ দিম। বৰ বেছি নিদিওঁ দেই, অলপ অলপে দিছোঁ। তাৰ পৰা এইফালে মই অকণমান চয়া চচ দি দিছোঁ। মই বেলেগ একো দিয়া নাই দেই, মোৰ ওচৰত যি আছিলে তাকেই দি বনাইছোঁ। তাৰ পৰা এইফালে কবিখিনি দিয়া নাছিলোঁ যে, সেইখিনি এতিয়া দি দিছোঁ। কবিখিনি আগতীয়াকৈ দি দিলে বেছি সিজি যায়, সেইকাৰণে মই অকণমান পাছতীয়াকৈ দি পিনি অকণমান লৰাই নমাই দিম আৰু হ'লেই আৰু মোৰ, নহ'লে বেছি সিজিলেও ভাল নালাগিব। তাৰ পৰা এইফালে মই এখন টাৱাত পিঠাটো দি দিছোঁ, আটা পিঠাটো। তাৰ পৰা মই ঘিউ অকণমান লগাই দিছোঁ। জুইটো একেবাৰে কমাই থৈছোঁ দেই। তাৰ পৰা এইটো চাইডে সিজাৰ পিছত এইটো চাইডে অকণমান হেঁচি দিব আপোনালোকে, বৰ বেছি সিজিবলৈও নিদিব। তাৰ পৰা এইফালে ঘিউ অকণমান দি এইফালে আমলেটটো দি দিছোঁ, কণী এটা। আপোনালোকে নিজৰ জোখমতে দিব, এটা দিয়ে দুটা দিয়ে, মই এটাই দিছোঁ। তাৰ পৰা এইফালে বেছি সিজা ফালে মই তলফালে দিছোঁ দেই, এই কণী দিয়া ফালে। এই কম সিজাটো ওপৰফালে দিছোঁ, যিহেতু উলটিয়াই দিম। এইফালে উলটোৱা হৈ গ'ল। এতিয়া মই ইয়াতে চব্জিখিনি দি দিম ধুনীয়াকৈ। তাৰ পৰা এইফালে অকণমান চচ দি দিছোঁ, হ'লেই আৰু মোৰ। তাৰ পৰা এইফালে অলপ পিঁয়াজ দি দিম। পিঁয়াজ যিহেতু মই কাটিয়ে থৈছিলোঁ, এইফালে পিঁয়াজ দি দিছোঁ। বৰ বেছি টাইম নালাগে দেই, সোনকালেই হয়। তাৰ পৰা এইফালে অকণমান ঘিউ দি দিছোঁ। জুইটো কমাই ল'ব দেই আপোনালোকে, নহ'লে দেৰি যোৱা চান্স থাকে, দেৰি গ'লে খাই ভাল নালাগিব। তাৰ পৰা এইফালে হ'লেই আৰু মোৰ। আপোনালোকে বাৰু এনেদৰে ঘৰতে বনাই খায়নে জনাবচোন। মই কিন্তু ঘৰতে বনাই খাওঁ দেই, কিন্তু ভিডিঅ' কৰাহে নহয়। ভিডিঅ'টি কেনে পালে নিশ্চয় জনাব বুলি আশা কৰিলোঁ।